নমস্কাৰ। বিকি নেওগদেৱৰ পৰিকল্পনা আৰু পৰিচালনাৰে সপোনৰ পৰিধি অসম গ্ৰুপটোৰ জনপ্ৰিয় অনুষ্ঠান ভাষা শিল্পৰ গুঞ্জন অনুষ্ঠানটিলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজিৰ অনুষ্ঠানত মই হেমন্ত উজাই আবৃত্তি কৰিবলৈ লোৱা কবিতাটিৰ শিৰোনাম চাহ। কবিতাটি ৰচনা কৰিছে বিনোদ বৰাদেৱে। মানুহ বেছি হৈ গ'ল, খালী ঠাই প্ৰায় নাই। এজনৰ চাহ সিজনৰ ভৰিৰ তলত। দিওঁ বুলি ভৰি নিদিয়ে, চাহবিলাক ইমান দীঘল দীঘল। ইজন সিজন আঁতৰিয়ে থাকে। চাহকেইটাৰ যুঁজ, ধৰ্মৰ নামত যুঁজ, ভাষাৰ নামত যুঁজ, আনকি চাহবোৰৰ নিজা দেহৰ বৰণ লৈও যুঁজ। আচৰিত। চাহৰ নিজা ধৰ্ম আছে। এটা ধৰ্মৰ চাহ সিটো ধৰ্মৰ উপাসনা কৰা ঠাইত নপৰে। হয় ওপৰেদি পাৰ হৈ যায়, নহয় কাষেদি। চাই প্ৰেম বাঞ্চাও কৰে। কেতিয়াবা ভাল পোৱা চাহটোৰ সতে ওপৰা ওপৰিকৈ মিলি যায়। বোপাইৰ চাহ বিশাল, আইৰ চাহ নিৰ্ভেজাল। চাই নাচে কান্দে খেলে, চাই আনকি নাটকো কৰে। চাহ দেহটোৰ লগে লগে গৈ থাকে। নিশা শুই যায়, পুৱাই উঠে। দেহাটো যেতিয়া অলৰ অচৰ হয়, চাহটোৰো হয়। চাহটো চিৰকাললৈ দেহাটোৰ সতে শুই যায়।